এয়া চাওক, এইখন আমাৰ দোকান আছিল আৰু আজি এইখন ভাঙি আছে, ভাঙি দিব। সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ' বনাই থৈ দিওঁ, এটা চিন কৰি, পাছত কেতিয়াবা চাব পাৰিম। এইখন দোকান আছিল, ইয়াতে বেলেগ দোকান হ'ব আমাৰ। বেক কেমেৰাৰে দেখাই দিছোঁ আপোনালোকক। এনেকৈ ইয়াতে দুখন আৰু সেইপিনে এখন আছিলে, 3খন দোকান আছিলে ইয়াতে। মানে ভাড়া দিছিলোঁ আমি বনাই পেলাই, আৰু বেছি দিন হোৱা নাছিলে বনাব, 5 বছৰমান হৈছিল চাগে, নতুনে হৈ আছে দোকানখন। কিন্তু এতিয়া ইয়াতে বেলেগ দোকান বনাম আমি, দেখা পাব আপোনালোকে পিছলৈ কেনেকৈ বনাওঁ। আৰু সেইকাৰণে এইবিলাক চব ভাঙি আছোঁ। মই ভাবিলোঁ ভিডিঅ' এটা বনাই সাঁচি ৰাখোঁ, যাতে কেতিয়াবা পিছত বেলেগ দোকান হ'লে এইখন আৰু চাব পাৰোঁ আমি। সেইকাৰণে বহুত বেয়া লাগি আছে, মোৰ গছে কটা যায়। মানে ইমান ধুনীয়াকৈ পাণ কেইপাতো হৈছিলে, পাণ কিনিব নালাগে, নাৰিকল কিনিব নালাগে, তামোল কিনিব নালাগে, চব ঘৰতে আছিলে। ভাত বহাইছোঁ, ৰাতিপুৱাৰ ভাত লাহিৰ কাৰণে, আৰু এইপিনে গাখীৰ দিছোঁ গৰম হ'বলৈ। এডাল কলৰ গছ হৈছিলে ইয়াতে বাহিৰত, মানে নতুনকৈ হৈছিলে কলৰ গছ এডাল, আৰু এয়া কাটি দিলে। কলডাল আনি থৈছোঁ মই, পচলা খাব লাগিব, সেইকাৰণে আনি থৈ দিছোঁ। লাহি কান্দি আছে, মানে আজি পাহি নাই যে, অকলে আছে, সেইকাৰণে তাইৰ মনটো বেয়া লাগি আছে। পা নাই, কাৰ লগত খেলোঁ বুলি বহি আছে কান্দি কান্দি। পূজাৰ ভোগ আছিলে, কালি আনিছিলে নাৰায়ণ পূজাৰ, এওঁৰ লগৰ এজনে দি গৈছিলে, আৰু থৈ দিছিলোঁ মই ফ্ৰিজত, থৈ দিলে পিছদিনা খাই ভাল লাগে, সেইকাৰণে এতিয়া এইখিনি খাই লওঁ। আৰু এয়া চাহ বনাব ধৰিছোঁ। গছ কটা মানুহ আছে 5জন, আৰু দোকানৰ ভঙা মানুহ আছে 4জন, 9জন মানুহ আছে। তাৰ কাৰণে মই এতিয়া চাহ বনাব ধৰিছোঁ। এয়া চাহ দিম, আৰু ভাত হোটেলতে খাব। ইমান মানুহৰ কাৰণে মই কেনেকৈ অকলে ভাত বনাম, চাহখিনি ঘৰত বনাই দিওঁ। হৈ গ'ল এয়া চাহ, আৰু মই টিপটত এনেকৈ বাকি লৈছোঁ, গৰম হৈ থাকিব, তাৰে পৰা বাকি ল'ব সিহঁতে নিজে। এয়া চাহ খাব ধৰিছে। আগফালখন চাবৰ অৱস্থা নাই, একদম বস্তুই দি। আৰু এয়া মোৰ ভাত হৈ গ'ল, ৰাতিপুৱাৰ ভাত লাহিক দিলোঁ। মানে ৰাতি মাংস বনাইছিলোঁ, ৰাতি তাই ভাত নাখালে, কালি টোপনি আহিছিল, তাইৰ কাৰণে থৈ দিছিলোঁ অলপ মাংস, আৰু সেইখিনি গৰম কৰি তাইক দি দিলোঁ। এতিয়া 12টা বাজিছে, আৰু দুপৰীয়াৰ টাইমে হৈছে। সিহঁতে ডাব খাব ধৰিছে, গছত বহুত ডাব আছিলে, ডাববিলাক কাটি খাই আছে গোটেইকেইটাই। বহুত মিঠা আছে বোলে ডাবৰ। নাৰিকল বহুত লাগিছিলে, আমি নাৰিকল কোনোদিনে কিনি খাই পোৱাই নাই, বহুত আমি নিজে খাইছিলোঁ, বেলেগকো খুৱাইছিলোঁ, বহুত লাগিছিলে। কিন্তু এতিয়াৰ পৰা আৰু কিনি খাব লাগিব, বেয়া লাগি আছে মনটো। এই লাহি এটা নাৰিকল লৈ আহিছে, ডাব তাইও খাব বোলে। তাইক কাটি দিওঁ, এইটো কাটি দি এয়া পাইপ এডাল লৈছে, লৈ দাঙিব নোৱাৰে নাৰিকলটো। এয়া ভঙা হ'লে আধা আধি। এয়া পাণজোপা চাওকচোন, ইমান ধুনীয়াকৈ উঠিছিল। এইবিলাক ডাব নাৰিকল বহুত আছিলে, পাণবিলাক এনেই পেলাই দিছোঁ, কি কৰিম এইবিলাক। আৰু লাহে কেইপাতমান ছিঙি আছে পাণ ঘৰত খাবৰ কাৰণে। আৰু এয়া আগফালটো আমাৰ, আগপিনে এনেকুৱা আছিলে দোকান, 3খন আছিলে। এনেকৈ বহুত ৰ'দ দিছে, ৰ'দতে মানে একদম মই চশমা পিন্ধি আহিছোঁ। এইবিলাক হৈ গ'ল গাছ কটা, আৰু এয়া দোকানৰো আধা আধি ভঙা হৈয়ে গ'ল। দোকানখন আজি ভঙা নহ'ব চাগে, লাগিব 3 দিনমান।
এতিয়া 4:30 বাজিল। ভাত খাই উঠি অলপ জিৰালোঁ আৰু এতিয়া কাম আছে, বহুত কামখিনি কৰি লওঁ, তাৰপিছতে ক'ৰবাত আৰু যাব লাগিব মই আজি। আৰু মাংস বনাম এতিয়া। মাংস কিয় বনাম আৰু মই ক'ত যাম আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। চাওক, আহি এয়া চাজাৰ ওপৰত উঠি এনেকৈ চাই আছে খিৰিকীৰে, চাই আছে দোকান ভঙা। আৰু ময়ো আপোনালোকক বেক কেমেৰাৰে দেখাই দিওঁ ৰ'ব অলপমানকৈ কিমানখিনি ভঙা হ'ল দোকানখন। মাংস বনাম এতিয়া। মাংস বনাবৰ কাৰণে মই আগতে হালধি, নিমখ আৰু কাশ্মীৰী লাল মিৰ্চটো দি মেৰিনেট কৰি ৰাখিছিলোঁ আৰু পিঁয়াজ, আদা, নহৰু এনেকৈ জোগাৰ কৰিছোঁ। এতিয়া বনাই লওঁ। আলুটো আগতে অলপ ফ্ৰাই কৰি লৈছোঁ নিমখ দি, তাৰপিছতে এতিয়া এইখিনি বনাম। এতিয়া আমি আহি আছোঁ বৰপেটা মেডিকেল কলেজ, আৰু ইয়াতে দাদাৰ ছোৱালী এজনী আছে, ডক্টৰ পঢ়ি আছে, তাই গাৰ্লছ হোষ্টেলত থাকে, আৰু তাতে যাম আমি এতিয়া হোষ্টেলত। এতিয়া 7:30 বাজিছে, আন্ধাৰে হৈছে, আৰু মই আহিছোঁ হাজবেণ্ডৰ লগত। অকলে আহিব অলপ ভয় লাগে এইখিনি টাইমত, মানে মেডিকেলৰ পৰা হোষ্টেললৈ বহুত যাব লাগে, বহুত ভিতৰত হয়, সেইকাৰণে অলপ ভয়ো লাগে। দিনত হ'লে মই অকলে আহোঁ, আৰু এতিয়া যিহেতু ৰাতি হৈছে সেইকাৰণে তেওঁৰ লগতে আহিছোঁ। আৰু আপোনালোকক অলপ ৰাতিৰ পৰিৱেশটো দেখাই দিওঁ। ভালকৈ দেখা নাপাব চাগে যিহেতু আন্ধাৰ হৈছে, তথাপিও যিখিনি পাৰোঁ দেখাই দিম। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈ। এয়া মেইন গেটেৰে সোমালোঁ, আৰু সেইপিনেৰে গ'লে মেডিকেল পায়, আৰু আমি এইপিনেৰে আহিছোঁ, এইপিনেৰে হোষ্টেলত যাব পাৰি। আৰু মেডিকেলৰ পৰা মানে হোষ্টেলখনলৈ বহুতে দূৰ হয়। আহি আছোঁ আমি, এইখিনিত কেণ্টিন আছে এইখন। চাই থাকক আপোনালোকে কিমান দূৰ হয়। দিনত আহিলে মই ভালকৈ দেখাই দিম আপোনালোকক। আজি দিনতে অহা কথা আছিলে, কিন্তু যিহেতু ঘৰত বহুত মানুহ লগাইছোঁ কামৰ, সেইকাৰণে আহিব সময় নাপালোঁ। এতিয়া আহিলোঁ মই সেইকাৰণে। হোষ্টেল পালোঁ, আৰু আমি হোষ্টেলৰ পৰা ঘূৰিলোঁ। এতিয়া আপোনালোকক হোষ্টেলখন দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই তাইক ফোন কৰিছিলোঁ যে তুমি গেটতে ৰখি থাকিবা, আৰু আমি মানে ভিতৰত নাযাওঁ, যিহেতু ৰাতি হৈছে, আৰু হাজবেণ্ডেও আহিছে, আৰু গাৰ্লছ হোষ্টেল যিহেতু ল'ৰা মানুহ ভিতৰত যাব নিদিয়ে। মই যাব পাৰিলোঁ হয়, কিন্তু ৰাতি হৈছে সেইকাৰণে লাহেকৈ আনিছোঁ, মই নগ'লোঁ। তাইক মানে গেটত ৰখি থাকিব দিছিলোঁ, আৰু তাইক লগ ধৰি তাতে আমি গুচি আহিলোঁ। আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। বাই বাই।